মূল প্ৰতিদ্বন্দ্বী কোন? বৰষাৰণী বিষয়া। ই কিন্তু অহংকাৰ নহয় দেই। মই নিজৰ অভিনয় চাই পেলাই সদায় নিজকে তাৰ মানে হয়তো ভাবিব পাৰে বা প্ৰতিদ্বন্দ্বী নায়েই বেলেগ আৰু এনেকৈ ভাবে। সকলোৱে ভাল অভিনয় কৰে। মই সদায় নিজৰ লগত মোৰ যুঁজটো নিজৰ লগত। এই অমুকটো ভাল হোৱা নাই, এইটো যদি মই এনেকৈ কৰিলোহেঁতেন, অহাবাৰ মই এইটো ঠিক কৰিম, সেইখিনি মোৰ সদায় চেষ্টা। মানে সমসাময়িক কোনো প্ৰতিদ্বন্দ্বী নাই নিজক বাদ দি? সেহে আছে ঢেৰ, সকলো মোৰ প্ৰতিদ্বন্দ্বী। সকলোৰে পৰা মই কিবা কিবি শিকোঁ, সৰু 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 সকলোৰে পৰা মই ভাবোঁ শিকিবলগীয়া আছে, সকলোৰে পৰা। যদি নাম ল'বলৈ কওঁ দুগৰাকী? যিটো আপুনি ক'ব খুজিছে, প্ৰস্তুতি পৰাশৰ এগৰাকী শক্তিশালী অভিনেত্ৰী, দপদপাই থকা শক্তিশালী অভিনেত্ৰী, শক্তিশালী মহিলা। বহুত কথা শিকিবলগীয়া আছে প্ৰস্তুতিৰ পৰা। ঠিক আছে বাৰু। 2